নমস্কাৰ গাইজ, বহুত দিনৰ পাছত আজি এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। সকলোৱে চাব, এনজয় কৰক। তোমাৰ ইউটিউব চেনেল তো চাই যাওক আগলৈ। গৈ আছোঁ, ভাইটিৰ এটা পাৰ্চেল আহিছে, পাৰ্চেলটো লৈ আহোঁগৈ। তো বলক। পাৰ্চেল লোৱা হৈ গ'ল। বৰ্তমান ভাইটিক বম দেখাই আছোঁ। পাছত বমৰ সকলো চিন দেখাম। প্ৰথম এই পাৰ্চেলটো আনবক্সিং কৰি লওঁ। গিফ্টটো আনবক্সিং কৰি লওঁ। গিফ্ট নহয় আৰু পাৰ্চেল। ঘড়ী, এই ৱাটচটোৰ মডেল হৈছে T500। এইটো আণ্ডাৰ 500ৰ ভিতৰত আহি যাব, আপোনালোকে কিনিব পাৰে। লগৰসকলৰ লগত বমৰ উপভোগ কৰি আছোঁ। আপোনালোকে উপভোগ কৰক। আপোনালোকে পাৰিলে এবাৰ আহি যাব ইয়ালৈ। আপোনালোকে চাব, আপুনি চেনেলটোৰ নাম সকলোৱে গৈ চাব। দাদাৰ ধুনীয়া ধুনীয়া ড্ৰোন শ্বটবিলাক দেখা পাব। যাব হ'ল, ঘৰত যাম, আপোনালোকক দেখাই যাওঁ। সকলোবিলাক এইফালে মানুহ লাহে লাহে গৈ শেষ হ'বলৈ ধৰিছে আৰু। চাওঁতে চাওঁতে গধূলি হৈ গ'ল, চাওঁ পৰিছে। এতিয়া ঘৰত গৈ আছোঁ। যিহেতু বহুত দিনৰ পাছত ব্লগ বনাইছোঁ, আজিৰ ব্লগটোত বিশেষ একো নাছিলে। হয়তো আপোনালোকে ভাল নাপাবও পাৰে, নাজানো। হ'লেও কথা ক'বলৈ আৰু শিকিছোঁ আৰু।